ফ্ৰেণ্ড মই ৰশ্মিপে আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি বিহুৰ উৰুকা, আজি গৰু বিহু। পোনপ্ৰথমে আপোনালোকক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক, সুখে থাকক, হাঁহি থাকক সদায়। এতিয়া আজি গৰু বিহু, আমাৰ গৰুকেইটাক এতিয়া গা ধুৱাই তেনে আপোনালোকক সকলোখিনি পৰিৱেশ দেখাম। গা ধোৱা এয়া ফুল 4ডাল। আগতে সাধাৰণতে গৰু গা ধুৱাবলৈ নদীলৈ গৈছিলে। ওচৰত যিহেতু আমাৰ নদী নাই, গতিকে আমি ঘৰতে গা ধুৱাম। আজি কাৰেণ্টটো নাই মটৰেদি গা ধুৱাবৰ কাৰণে। আজিকালি ডিজিটেল বিহু, মটৰেদিহে গা ধুৱে গৰুৱে। গোটেইখিনি যোগাৰ হৈ গৈছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু। তোমাৰ প্ৰথম যাত্ৰা, এবাৰ প্ৰথম মানে তাৰ পাছত আহিব একদম পুচকিটো। কেতিয়া পুচকিটো? একেবাৰে লাষ্টত। কপালত এটা দিয়া। ফুট দিছে। আজি তোমালোকৰ বিহু। কপালত ফুটটো নালাগিলে পাপা। হাই কৈ দিয়া, হাই কৈ দিয়া। আজিকালিতো আৰু ওচৰ নদী চদী নাই। এইটো দিয়া। ছটা দনটো ঠাণ্ডা লাগিব বাবা। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। 3 নম্বৰ দনটো, 3 নম্বৰৰ দন। অ' মা, মোৰ বহুত ভয় লাগে। সেইখিনি আকৌ সানিছোঁ বাই। সেইখিনি আমাৰ বুঢ়ী
মাৰিবলৈ লাও লৈছে সৰিও কৰে কিন্তু দেই